বেছি দিন হোৱা নাই আগৰ বৃহস্পতিবাৰে ঘৰটো লৈছোঁ তাকে কৈছোঁ মই নিজৰ বেটা বুলি পেলাই এতিয়া যে সেই মাজৰ মানুহ মোক এটা সত্তৰ কৰিলা মোক বাট মাৰা কৰিছে একানিয়ে হয় মোৰ নিজৰ বৰডাকানি হয় কিবা একেলগে মই পইচা উলিয়াইছোঁ বৰডাকানি সেইদিনাখনে প্ৰথম পইচা উলিয়াইছে আৰু মই প্ৰথম পইচা ওলাবৰ কাৰণে ঘৰৰ পইচা বৰডাকানি কৈছে কি মোক ল'ৰাকেইটাই নাচায় মোক ঘৰটো বাপায়ে বনাই দিবি এই নতুন ল'ৰাকেইটাই মোক ঘৰকেইটা বনাই নেদে নতুন পইচা এনে সিহঁতে খাই থৈ দিব মোৰ ল'ৰাকেইটাই খাব সেনে বুলি কয় বাপাই কৈছে হ'ব দে আমৈ বুলি মাতে আমৈ মই বনাই দিম দে এই আমাৰ মেম্বাৰ সঞ্জয় বাপাই বনাই দিম বুলি কৈছে আৰু তাৰপিছত যে হ'ব দে বাপা হ'ব দে বুলি কৈছে আৰু বাপাই গাড়ীতকৈ লৈ যায় মোকো আনকৈ লৈ গৈছে পইচা যেইবাৰে তিনিবাৰো ওলাইছোঁ তিনিবাৰো এই আমাক গাড়ীত উঠাই লৈ গৈছে যেইবাৰে আমি পইচা ওলাইছোঁ ময়ো ঘৰ পাইছোঁ আমাৰ বৰডাকানি বুঢ়ীটোও পাইছে কিন্তু তেওঁৰে কৈছে কি মোক কোনো নাচয় যেতিয়া তুমিয়ে ঘৰটো বনাই দিবা এওঁ বহুতখিনি কষ্ট কৰি পেলাই ঘৰটো বনাই দিছে তেওঁ হাজিৰা লগাইছে খাৱা খৰচা দিছে গোটেইখিনি খৰচা কৰি তেওঁ ঘৰটো বনাই দিছে আৰু বুঢ়ীটো একো খৰচ কৰিব দিয়া নাই চাহ পানী আদি কৰি ভাত পানী আদি কৰি চবখিনি সঞ্জয় বাপাই দিছে খৰচা গ্ৰহণ কৰিছে কৰি এইখিনি বনাই দিছে আৰু ঘৰটো ওলাইছে সম্পূৰ্ণ হৈছে যেনে হিচাপে মাজত বেৰা দিয়া নাই ঠিকে আছে এতিয়া আমাৰ ধৰ ঘৰত এতিয়া আমি ল'ৰা আছে আমাৰ ল'ৰাৰ কাৰণে ধৰি অলপ ভালকৈ বনাই আছোঁ অলপ বাহাদুৰি কৰি বনাই আছোঁ এতিয়া বাইদেউতো কোনো নাই বাইদেউ অকলে থাকে থকাৰ কাৰণে মাজত আৰু বেৰা ৰুম চুম বনাই দিয়া নাই এক ৰুমত বৰ ধুনীয়াকৈ ঘৰটো বনাই দিছে আৰু এতিয়া আমি ভাল পাইছোঁ সেনেকৈ বনাই দিয়াই এতিয়া দেখাটোহে কৈছোঁ আৰু তাৰমানে বাপাই কিন্তু যথেষ্ট কষ্ট কৰিছে আমি ভাল হৈছে নাই ভাল হৈছে একজন মানুহৰ হিচাপে ঘৰ ভালেই হৈছে অঁ আৰু ইটাৰ দাম আছে ইমান 1600 ইটাৰ 1000 হয়েই এতিয়া ইটাৰ দামৰ কাৰণে আনকি মই ঘৰটো বনাইছোঁ মোৰে আনকি হাতৰ পৰাই পইচা খৰচ গৈছে 50,000 গেলেই মোৰ ওপৰৰ পিন গাঠাই নাই এতিয়াও বিশ্বাস কৰিব যদি এতিয়া কি হ'ব ইটাৰ দামৰ কাৰণে আমি এতিয়া পৰা নাই এতিয়া তেওঁতো আকৌ হাতৰ পৰা পইচা খৰচ কৰা নাই বাইদেৱে সঞ্জয় গোটাখিনি কৰি দিছে ক'লো এতিয়া বাইদেৱে যদি কিবা বেলেগকৈ ভাবছি বেলেগকৈ কৈছে এইটো বাইদেউৰ ভুল সেইটো ভুল বুলি ক'ব খোজোঁ আৰু মই এইখিনিয়ে ক'লোঁ আৰু মই ক'ব লগাটো মই দেখাটোহে কৈছোঁ কাৰণ একেলগে মই পইচা ওলাইছোঁ বাইদেউ পইচা উলিয়াই আনিছে ময়ো ওলাইছোঁ সঞ্জয়জন সদাৰ কামটো চলাই দিছে আৰু কৈছে মই তলখন প্লাষ্টাৰ কৰি যাম মই বেৰাখনৰ প্লাষ্টাৰ কৰি নাথাকোঁ কাৰণ মোৰ খাৱা খৰচৰ গোটেইখিনি মোৰ খৰচা গেছি 4-5জন মোৰ হাজিৰা লগাই এনে বুলি কৈছে আৰু তো মই শুনা নাই এতিয়া যদি আজিয়ে মই শুনিলোঁ আৰু শুনি পেলাই ক'লোঁ এতিয়া দুৰ্নীতি কৰা মোৰ মনটো বেয়া লাগছে আৰু মোৰ কাৰণ আমি দেখিছোঁ সি যথেষ্ট কষ্ট কৰিছে আৰু এইখিনি মই দেখিছোঁ দেখাখিনি ক'লোঁ আৰু নমস্কাৰ মোৰ নাম সঞ্জয় ৰয় মই গোপচাৰ ভিচিডিচিৰ এজন UPPL মেম্বাৰ হয় মোৰ আজি এটা অভিযোগ পালোঁ নিউজত পালোঁ মোৰ কথাটো শুনা পাই বহুত দুখ লাগিল মই আইতা এজনৰ ঘৰ বনাই দিছিলোঁ তেখেতৰ ল'ৰা আছে 4-5জনমান ল'ৰা আছে কোনো নাচায় আইতাজনে ভিক্ষা কৰি খায় তো আইতাজনে মোক ঘৰটো বনাই দিয়াৰ কাৰণে মোক বহুত ৰিকুৱেষ্ট কৰিলে আনকি তাহাঁতৰ যিগিলা বোৱাৰী আছে বোৱাৰীবিলাকেও কৈছে যে তয়ে বনাই দি আমি বনাই দিব নোৱাৰিম তো ল'ৰাবিলাকেও তেনেকৈ কৈছে তাৰপিছত মই যি হিচাপত কৈছে বুঢ়ীজনে যি হিচাপত কৈছে মই সেই মানে আইতাজনে যি হিচাপত কৈছে মই সেই হিচাপতে ঘৰটো বনাই দিছোঁ তাত কোনো ক্ৰুটি ৰাখা নাই আৰু জোখ দিয়াৰ দিনাও সিহঁতৰ বোৱাৰীবিলাক আছে ল'ৰাবিলাকো আছে সিহঁতে যেনেকৈ জোখ দিছে সেই জোখমতে মই কামখিনি কৰিছোঁ আৰু মই পইচা পাতি যি মোৰ হাতত দিছে সেইমতে মই লেবাৰক হেণ্ডঅভাৰ কৰিছোঁ বা মাল আনিছোঁ সব গমে পায় ইয়াত মই যিখিনি পইচা আছিল সেইখিনি পইচা যিখিনি কাম হয় সেইখিনি সম্পূৰ্ণ কাম মই কৰি দিছোঁ আৰু বাৰান্দা এটা মই দিম বুলি ভাবিছিলোঁ ঘৰটোত কিন্তু আইতাজনে ক'লে বাৰান্দা নালাগে বাপা মোৰ এইখিনিত এটা ঘৰ আছে মই পাকঘৰটো আছে এইটো মই নাভাঙো এইটো মই ৰন্ধা বঢ়া কৰিব লাগে তো মই বাৰান্দাখিনি সেইকাৰণে মই বনাই দিব পৰা নাই মই তথাপি বনাই দিম বুলি মই স্বীকাৰ কৰিছোঁ এতিয়া তেখেতে মোক নিজে কৈছে এতিয়া নালাগে কেইদিনমান যাওক বাৰিষাটো যাওক তাৰপিছত খৰালি মাহত মোক বনাই দিবি এতিয়া মোক নালাগে মোক যিখিনি কৰি দিছা সেইখিনিয়ে মোৰ ধন্যবাদ যথেষ্ট ঘৰখিনি বনাই দিছা মোৰ ইয়াতকৈ আৰু বেছি নালাগে গভমেণ্টে পইচা দিয়ে সেইমতে মই যদিও বনোৱা নাই অলপমান কম আৰু সিহঁতে যেনেকৈ কৈছে সেনেকৈ বনাই দিছোঁ অলপ স্লাইড কম আছে 2-1 ফুটমান কম আছে কাৰণ যিখিনি পইচা গভমেণ্টে দিয়ে সেইখিনি পইচাৰে মানে ঘৰটো নহয় কাৰণ আমাৰো যিবিলাক ঘৰ পাইছে চবৰে 10,000 20,000 50,000 এনেকৈ মানে হাতৰ পৰা পইচা যায় সেইমতে চৰকাৰী ৰুলত বনালে পইচা হাতৰ পৰা যায়
তো এখেতে কৈছে মই কৈছোঁ যে পইচা মইতো হাতৰ পৰা দিব নোৱাৰিম, যিখিনি পইচা আছে তোৰ সেইখিনি পইচা দিয়ে মই ঘৰটো বনাই দিম। কৈছে হৈছে এইখিনি পইচা যিখিনি হয় সেইখিনিয়ে মোক বনাই দিবি। সেইমতে মই বনাই দিছোঁ। সিহঁতৰ ঘৰৰ মানুহ আছিল। কিমান টকাৰ কাম আছিল তো? 1,30,000 টকাৰ হয়। হয়। আৰু মিস্ত্ৰী লগৰ যিবিলাক খৰচা পানী খোৱা লোৱাৰ ব্যৱস্থা সম্পূৰ্ণ মই কৰিছোঁ। বাকী মানে আইতাজনৰ ওপৰত একো হেৰি কৰিব দিয়া নাই। যিমান খৰচা লাগে চব ময়ে কৰিছোঁ। মিস্ত্ৰী খোৱা লোৱা ধৰি মানে বিভিন্ন চাহ পানী ভাত পানীৰ পৰা ধৰি আৰু যি এক্সট্ৰা খৰচা লাগে সম্পূৰ্ণ ময়ে কৰিছোঁ। মোৰ হাতৰ পইচা দি ময়ে কৰিছোঁ এইবিলাক। আজি কি কাৰণে অভিযোগ কৰা হ'ল আপোনাৰ? আজি মানে অভিযোগ মানে মোৰ বিপৰীতৰ মানুহ আছে, তেখেতৰ অলপ মই যিবিলাক কাম কৰি আছোঁ তেখেতৰ এইবিলাক হিংসা লাগিছে। হিংসা লাগি মোৰ ওপৰত এনেকুৱা এটা ফেক নিউজ এটা ওলালে। আজি মোৰ বিপৰীত পাৰ্টিৰ মানুহে এইটো কাম কৰিলে বুলি মই অনুভৱ কৰোঁ। আৰু কাম যে কৰিছোঁ পইচা পাতিটো আইতাজনে উঠাই পেলাই মোক দিছে। মোক যিখিনি পইচা দিছে সেইখিনি দিয়ে মই কাম কৰিছোঁ। পইচা পাতি ওলাই তেখেতে নিজে ওলাই দিছে মোক। মই সেইমতে মই লেবাৰক পইচা দিছোঁ, মাল আনিছোঁ, যোগাৰ পাতিবিলাক আনিছোঁ। আৰু আইতাজনে যিখিনি আইতাজনক কৰি দিলোঁ মই, তেখেতে নিজে হাতত পইচা নাৰাখে, ডাইৰেক্ট মোৰ হাততে ওলাই কিনে দিয়ে। কাৰণ তেখেতৰ পুতাক হাতে বোলে পইচা লৈ যায়, ঘৰৰ পৰা বহুত কিবা কিবি চুৰি কৰি লৈ যায়, কয় পুতাক হাতে বোলে লৈ যায়। সেইকাৰণে মোৰ তাতে ডাইৰেক্ট পইচাটো দিয়ে আৰু মই সেইমতে কামখিনি কৰাই দিছোঁ। এতিয়া আপুনি ঘৰ বনোৱাত মানুহজনক থাকিব পাৰিছেনে নাই? বৰ্তমান মই যি হিচাপত ঘৰটো বনাই দিছোঁ মানুহজন পূৰা সুখী আছে বুলি মোক কৈছে আৰু কোনো অসুবিধা নাই। লগতে স্থানীয় ৰাইজেও কৈছে বহুত ভাল কাম হৈছে বুলি, এইটো কোনো বেয়া বুলি কোৱা নাই। সকলোৱে কৈছে যিয়ে নহওক বুঢ়ী মানুহজনে এনেকৈ ঘৰটো বনাই দিছা, মানে বৰষুণৰ পানী নপৰা কৰি দিছা, খুব ভাল হৈছে। এসময়ততো বৰষুণৰ পানী পৰাত থকা আছিল, এতিয়া ভাল ঘৰ এটা বনাই দিছা, এইখিনিতে বহুত সন্তুষ্ট বুলি ৰাইজে মোক কৈছে। আইতাজনৰ কিবা কোনোবাই হেনো যুক্তি দি কিবা বুজাই দিছে যে আইতাজন মৰি যাব, এনেকৈ তোৰ ঘৰটো বনাই দিওঁ, ইমান হাই ফাই কৰিব নালাগে, সেইবিলাক মিছা কথা। এইবিলাক কথা মই একো কোৱা নাই। আইতাজনে মোক যি হিচাপত কৈছে মই সেই হিচাপতে বনাই, তেখেতে মোক পইচা দিছে মই কাম কৰাই দিছোঁ। যি হিচাপত জোখমাখ ল'ব দিছে সিহঁতে জোখমাখ লৈছে মিস্ত্ৰীৰ পৰা, মিস্ত্ৰী সিহঁতে সন্মুখতে জোখমাখ লৈ কামবিলাক কৰিছে। কোনটো VCDCৰ আণ্ডাৰত সেইটো কাম বৰ্তমান? গোপচাৰ VCDCৰ আণ্ডাৰত এইটো কাম হৈছে, ঘৰটো বনোৱা হৈছে। কিমান দিন হ'ল এইটো ঘৰত থকা? বেছি দিন হ'ল নাই। আগৰ বৃহস্পতিবাৰে ঘৰটো লৈছোঁ। মাজত এটা বৃহস্পতিবাৰ গ'ল, আগৰ বৃহস্পতিবাৰ। আগতে যিটো আছিল ঘৰ পানী চানী পৰিছিল, কাঁচা ঘৰত আছে মান এনেই থকে এখন দি পেলাই সেনেকৈ ল'লোঁ। আজিকালি মানুহ খোৱালেও নাম নাই। ঘৰটো কোনে বনাইছে? সঞ্জয় বনাই দিছে। তাকে কৈছোঁ ৰচোন মই নিজৰ বেটা বুলি পেলাই, এতিয়া যে সেই মাজৰ মানুহ মোক এটা শত্ৰু কৰিলা, মোক বাট মাৰা কৰিছে। কোনে কি কৈছে? হয় নহয় লগাব মানুহবিলাক। এতিয়া আপোনাৰ ঘৰটো থাকি আপোনাৰ এতিয়া ঠিকে আছে দে, মই সেনেকৈ আছোঁ আৰু আজাৰিত। একটো পানী পৰা নাই, ঠিকে আছে। এইখিনি আজাৰিত পাইছোঁ মই। ইয়াতে থাকোঁতে ভিজাওঁতে গৈছিল এইটো ঘৰত, বতাহ মাৰি চাঙৰ তলত বহি থাকোঁ সেনেকৈ। এতিয়া আপুনি অসুবিধা নোহোৱাকৈ এতিয়া আজৰিত আছোঁ। কি ক'ব আপুনি এতিয়া যে ঘৰটো যে বনাই দিলে আপুনি, সঞ্জয়ক কি ক'ব এতিয়া আপুনি? মই তাক আকৌ বেয়া নোলো বাপা, সি যাতে ঘৰটো বনাই দিছে যাতে নমৰাক লাগি। তাক কি ক'ব, সঞ্জয়ক কি ক'ব? আৰু কেইবছৰ থাকিম আৰু ঠিক নাই, এইবাৰো মৰা বাৰু ঠিক নাই। সঞ্জয়ৰ ওপৰত যিটো আপুনি আজি অভিযোগ উত্থাপন কৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? পইচা দিয়া নাই, কিবা দিয়া নাই, ঘৰ ভালকৈ হোৱা নাই, এই কথা যে ক'বা আপুনি। পইচা সিও ক'ৰ পাই দিব, মিস্ত্ৰী মাহক লগাওঁতে গৈছে, খাৱন চাৱন আজিকালি কিবা আঞ্জাৰ দাম, নিজে প্ৰমাণ পাইছোঁ। ঘৰটো কেনেকুৱা হৈছে? ঘৰটো সিয়ে বনাই দিছোঁ, কি ধুনীয়া কৰি মিস্ত্ৰী 4টা-5টা লগাই হাজিৰা লগাইছে, টিং খওঁতে 3টা লগাইছে। পইচা দিয়া নাই বুলি কৈছে তেখেতে আপোনাক? পইচা মানুহবিলাক সুধছি পইচা দিছি না নাই, বোলে সেনেকৈ খৰচি মোক পইচা ক'ৰ পাই দিয়ে, অলপমান দিবা লাগিছিল আৰু সেনেকৈ কয়। বোলো অলপমান দিব, সি থাকিলেহে দিব, তাৰ খৰচ হৈছে। আকৌ জব কাৰ্ড পইচা কি কৰিছে, বোলে জব পইচা ঘৰতে হেৰি কৰিছে, সেনেকৈ কৈছোঁ আৰু সোধা পাই। আৰু কি ক'ম, মইতো মিছা কথা কোৱা নাই।